মহাবীৰ চিলাৰায়ৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ সাধাৰণ সদস্য প্ৰণৱ বৰ্মন ডাঙৰীয়াৰ উদ্যোগত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে ইয়াক স্থাপন কৰিলে আৰু মই আহি এই প্ৰতিমূৰ্তিটো উন্মোচন কৰি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে কোচ ৰাজবংশৰ এই ধৰণৰ ইতিহাস আগবঢ়াই নিয়াৰ চেষ্টা প্ৰতিটো সময়ত চলাই থকা হৈছে। মহাৰাজ নৰনাৰায়ণ বিশ্ব মহাবীৰ চিলাৰায়ৰ এই গৌৰৱোজ্জ্বল ইতিহাসবিলাক আমি যিমান আগবঢ়াই নতুন প্ৰজন্মলৈ লৈ যাব পাৰিম সেয়াই আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু মই ইয়াত উপস্থিত থকা সকলোকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাটিলা দহাবাসী যি উৎসাহেৰে সকলোৱে আহি ইয়াত উপস্থিত হৈছে, বিভিন্ন সমস্যা বা বিভিন্ন অভাৱ অভিযোগৰ কথাও কৈছে। মই চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি এই অভাৱ অভিযোগ সমস্যাসমূহ কেনেধৰণে নিৰাময় কৰিব পাৰি। আমি আশা ৰাখিছোঁ যে যিমান সোনকালে হয়, কাৰণ ইয়াত ডিলিমিটেশ্যন গাঁও ইত্যাদিৰ কেইটামান সৰু সৰু সমস্যা আছিল, সেইখিনি খুব সোনকালে সমাধান হৈ যাব আৰু মই যিটো কাউন্সিল এখন হ'লে তাত বিভিন্ন ধৰণৰ অধিকাৰ বিভিন্ন ধৰণৰ সা সুবিধা দিয়াত সুবিধা হয়। গতিকে আমিতো বিচাৰোঁ যিমান সোনকালে নিৰ্বাচন হয় সিমানেই ভাল। চাওক, ক'ত কিবা যি বাতৰি আহে তাৰ ওপৰত মই ইমিডিয়েটলি একশ্যন ল'ব দিওঁৱেই। এতিয়া সকলো বাতৰিৰ লগে লগে মোৰ ৰিপৰ্টটো নহালৈকে মোৰ ক'বলৈ দিগদাৰ আৰু মই দেখি আছোঁ যে যোৱা কিছুদিন ধৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে খুব সুন্দৰভাৱে কাম কৰিছে আৰু কিবা যদি ক'ৰবাত সুৰুঙাও আছে সেইখিনি মই নিজেই মনিটৰ কৰি আছোঁ। মই ভাবোঁ যে এইখিনি আমি কৰিব পাৰিম। আছে যান জঁটৰ সমস্যাৰ পৰা নলা নৰ্দমাৰ সমস্যালৈকে আজি মোক কৈছে, প্ৰেক্ষাগৃহৰ সমস্যাৰ পৰা সকলো সমস্যাই এই অঞ্চলৰ উন্নয়ন সমিতিয়ে হওক বা ৰাইজে কৈছে। মই এইখিনি কথা একে আষাৰে মই কৈ যোৱা নাই, কিন্তু যিহেতু আমাৰ চৰকাৰখনৰ দায়িত্ব এইটো যে কিমান ৰাইজৰ সমস্যা সমাধান কৰিব পাৰোঁ। গতিকে পাটিলা দহাবাসী ৰাইজৰো সমস্যা সমাধান হ'ব। ইমান ধুনীয়াকৈ আপোনালোকে আমাক জিকাই পঠাইছে, ইমান আশীৰ্বাদ দিছে, গতিকে আপোনালোকৰ কামটো কৰিব লাগিব। আৰু এটা অসমত অবাধ মানে কাঠৰ মিলবিলাক চলি আছে। এতিয়ালৈকেতো ৩০০তকৈ অধিক কাঠৰ মিল জব্দ কৰা হ'ল আৰু ই অভিযান চলিয়ে আছে, ই চলি থাকিব। আজিও এতিয়া মই গোৱালপাৰালৈকে গৈ আছোঁ। গোৱালপাৰাতো আমি এই ধৰণৰ বন দখল কৰা মানে বেদখলকাৰীসকলক উচ্ছেদৰ কাম কৰি আছোঁ আৰু কৰিবৰ কাৰণে গৈ আছোঁ। গতিকে আমাৰ এই যিটো লক্ষ্য বা যি যাত্ৰা এইটো তীব্ৰ গতিত চলি থাকিব।